Hello friends, welcome back to my YouTube channel Tech Assam. বন্ধুসকল মই আজি আপোনালোকক এখন ভিডিঅ'ত শিকাম মোবাইলৰ দুটা সেটিংৰ বিষয়ে আৰু এই সেটিং দুটা যদি আপুনি শিকিব পাৰে তেন্তে আপোনাৰ বন্ধু বান্ধৱী আপোনাৰ পিছে ঘূৰি ফুৰিব আৰু ক'ব হেই ভাই প্লিজ সেটিংটো শিকা প্লিজ এনেকুৱাকৈ ঘূৰি ফুৰিব আৰু এই সেটিংটো আপুনি যদি শিকিব পাৰে তেন্তে আপুনি মোবাইলৰ এক প্ৰকাৰ জিনিয়াছ হৈ পৰিব সো ফ্ৰেন্ডছ ভিডিঅ'টো লাষ্টলৈকে চাব নহলে কিন্তু বুজি নাপাব ওকে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ যদি আপোনালোকে মোৰ চেনেল নতুন আহিছে আৰু সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি লওক কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' মাজে সময়ে আপলোড কৰি থাকোঁ বন্ধুসকল তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল মোবাইলখন হাতত লৈ প্ৰথমতে সেটিংটো উলিয়াই ল'ব লাগিব ওকে তাৰপিছত তলপিনে গৈ এক্সেছিবিলিটি নামৰ অপশ্যনটো ওপেন কৰিব লাগিব ওকে বন্ধুসকল এক্সেছিবিলিটি ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আৰু ইয়াত আপুনি ভিজনছ আৰু হিয়াৰিং নামৰ দুটা অপশ্যন পাব ভিজনছটো ওপেন কৰিব ওকে তাৰপিছত আপুনি তলপিনে আহিব ইয়াত আহি হাই কণ্ট্ৰাষ্ট ফন্টছ এইটো আপুনি ইনেবল কৰি দিব পাৰিব ইয়াৰ লগে লগে চাওক বেকগ্ৰাউণ্ডটো কিবা বেলেগ ধৰণৰ হৈ যায় এইটো মই ইনেবল কৰি দিম ইয়াত চাওক বেকগ্ৰাউণ্ডটো বেলেগ ধৰণৰ হৈ যায় ওকে তাৰপিছত ইয়াত তলত আহি ম্যাগনিফিকেশ্যন গেষ্টাৰ্ছ এইটো আপুনি ওপেন কৰিব ওকে ফ্ৰেন্ডছ এই সেটিংটো হ'ল ইয়াত এইটো অফ আছে আপুনি যদি এইটো অন কৰি দি আপুনি যিকোনো ঠাইত তিনিবাৰ ট্যাপ কৰি দিয়ে তিনিবাৰ মানে ক্লিক কৰি দিয়ে তেতিয়াহ'লে এইটো জুম হৈ যাব মোবাইলৰ যিকোনো সেটিংত গৈ আপুনি নাইবা যিকোনো অপশ্যনত গৈ আপুনি কি 3 টাইম যদি আপুনি ট্যাপ কৰি দিয়ে তিনিবাৰ মানে টিপি দিয়ে মোবাইলটো স্ক্ৰিনত তেতিয়াহ'লে এইটো জুম হৈ যাব ওকে এইটো মই ইনেবল কৰি দিছোঁ এতিয়া এইটো আমি এয়া চাওক জুম কৰি চাইছোঁ আৰু বন্ধুসকল এবাৰ মোবাইল মেনুত গৈ আমি এইটো জুম কৰি আপোনালোকক দেখুৱাম ওকে চাওক 3 টাইম ট্যাপ কৰি দিছোঁ তিনিবাৰ টিপি দিছোঁ এইটো জুম হৈ গৈছে বন্ধুসকল ইয়াৰ পিছত আমি আকৌ ভিজনত আহিম আৰু ইয়াত আপোনালোকক আৰু এটা সেটিং মই দেখুৱাম ইয়াত আছে শ্ব' বাটন শ্বেপছ এইটো ইনেবল কৰি দিব ইয়াৰ লগে লগে আপুনি কি পাব আপোনাৰ মোবাইলত যিবিলাক বাটন আছে সব মানে এটা বৰ্গ আকৃতিৰ হৈ যাব আৰু ইয়াত আছে কালাৰ ইনভাৰ্সন এইটো ইনেবল কৰি দিলে আপুনি কি হ'ব আপোনাৰ মোবাইলটো নাইট মোড হৈ যাব ওকে তাৰপিছত কালাৰ কাৰেকশ্যন এইটো অফ আছে এইটো যদি আপুনি হেৰি কৰি দিয়ে কাৰেকশ্যন মোডটো যদি আপুনি ইয়াত চাব তিনিটা ৰং আছে ইয়াত এইটো আপুনি সলনি কৰি দিব পাৰিব ওকে ইয়াত চাওক ৰংটো অলপ পাৰ্থক্য আহিছে হয়নে সো ফ্ৰেন্ডছ এনেকুৱাকৈ আপুনি এই সেটিংবিলাক কামত খটুৱাব পাৰিব ওকে ফ্ৰেন্ডছ তাৰপিছত আহিব আপুনি হিয়াৰিঙত ইয়াত আপুনি ফ্লেছ নটিফিকেশ্যন এইটো যদি ইনেবল কৰি দিয়ে আপোনাৰ মোবাইলত যদি ফোন আহে নাইবা SMS আহে তেন্তে আপোনাৰ মোবাইলটো ফ্লাছটো জ্বলি উঠিব ওকে তাৰপিছত ফ্ৰেন্ডছ তলত আছে মনো অডিঅ' এই মনো অডিঅ'টো যদি আপুনি ইনেবল কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ মোবাইলত যদি হেডফোন লগাই যদি হেডফোন কানেকশ্যন কৰি যদি আপুনি কিবা ভিডিঅ' চাই নাইবা অডিঅ' MP3 শুনে তেতিয়াহ'লে আপোনাৰ কাণত কোনো ধৰণৰ চাপ নপৰে আপুনি একেবাৰে ফুল সাউণ্ড দি আপুনি ভিডিঅ' নাইবা অডিঅ' চাব পাৰিব তাৰপিছত আছে ফ্ৰেন্ডছ সাউণ্ড ব্লেন্স আপুনি যদি হু কাণত নাইবা বাও কাণত যদি এটা হেডফোন ব্যৱহাৰ কৰে তেতিয়াহ'লে এইটো আপুনি কাষ্টমাইজ কৰি ল'ব পাৰিব ওকে আপুনি যদি বাও কাণত ব্যৱহাৰ কৰে এইটো লেফ্ট কৰি দিব আৰু যদি হু কাণত ব্যৱহাৰ কৰে তেতিয়াহ'লে এইটো ৰাইট কৰি দিব ওকে তাৰপিছত আন এখন সেটিং হ'ল ফ্ৰেন্ডছ ইয়াত টাৰ্ণ অফ অল সাউণ্ডছ এইটো যদি আপুনি ইনেবল কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ মোবাইলত যদি আপুনি গান ভিডিঅ' নাইবা যিকোনো ধৰণৰ এলাৰ্ম নটিফিকেশ্যন নাইবা মোবাইলত যদি ফোন আহে সববিলাকৰ সাউণ্ড অফ হৈ থাকিব মানে আপোনাৰ মোবাইলত কোনো ধৰণৰ মিডিয়া সাউণ্ড নহয় ওকে তাৰপিছত ফোন আহিলেও আপোনাৰ মোবাইলত কোনো ধৰণৰ সাউণ্ড নাবাজে সো ফ্ৰেন্ডছ ভিডিঅ'টো এইখিনিয়েই যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ এই চেনেলখন